সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ বৰ মনত পৰিছে। লগতে আমাৰ বিদ্যালয়খনত আজি দিনটোত অনুষ্ঠিত কৰা দিৱসটোলৈ তোমালোকৰ নিশ্চয় মনত পৰিছে। আজি তোমালোকৰ মনত পৰিছে নিশ্চয়। আজি কি তাৰিখ জানানে? আজি 20 জুন ন? আমি প্ৰতি বছৰে 20 জুন তাৰিখে আমাৰ বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস পালন কৰোঁ। কিন্তু যোৱা বছৰ আৰু আজি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আনুষ্ঠানিকভাৱে 20 জুন ৰাভা দিৱস বিদ্যালয়ত পালন কৰাৰ পৰা বিৰত থাকিব লগা হৈছে। ইয়াৰ কাৰণ তোমালোকে নিশ্চয় অনুভৱ কৰিছে। ইয়াৰ কাৰণ মূলতঃ কৰোনা মহামাৰী। কৰোনা মহামাৰীৰ বাবে আমি বিদ্যালয়ত আনুষ্ঠানিকভাৱে 20 জুন পালন কৰিব পৰা নাই। আমি যদিও আনুষ্ঠানিকভাৱে পালন কৰিব পৰা নাই, নিশ্চয় আমাৰ মনত নপৰাকৈ থকা নাই। মই ভাবিলোঁ সেয়ে তোমালোকলৈ এটা সৰু ভিডিঅ' বনাই তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ আৰু তোমালোকক অলপ কথা মনত পেলাই দিওঁ। আমি কেতিয়াবা কিছুমান কথা পাহৰি থাকোঁ ন। আজি দিনটো 20 জুন বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুদিন। এই মৃত্যু দিনটো তেখেতক প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে। অকল আমাৰ বিদ্যালয়তে বুলি নহয়, অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কি কৰে, আজিৰ দিনটোত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আমি এটা কথা মনত পেলোৱাচোন বাৰু তোমালোকে। মোৰে মনত পৰিছে যে আমাৰ মনত থকা দিনৰ পৰা আজিৰ দিনটো আমাৰ কাণত বিষ্ণু ৰাভাদেৱৰ কবিতাসমূহ, গানসমূহ বিভিন্ন মাইকৰ মাধ্যমেৰে আহি আমাৰ কাণত ভাহি উঠে। কাৰণ সেই অনুষ্ঠানবিলাকে খুব সুন্দৰকৈ আজিৰ দিনটো তেখেতৰ প্ৰতি উৎসৰ্গা কৰে। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন অনুষ্ঠানে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী হাতত লয়। আমিও কৰোঁ প্ৰতি বছৰে বিদ্যালয়ত। সেয়ে মই ভাবিলোঁ এই ভিডিঅ'টো তোমালোকক দিওঁ, তোমালোকে অন্ততঃ শুনিবা। তোমালোকে কিন্তু নুশুনাকৈ নাথাকিবা, প্ৰথমৰ পৰা শেষলৈ ভালকৈ শুনিবা আৰু চাবা। যদি কিছু কথা পাহৰি যোৱা তোমালোকৰ অলপ হ'লেও মনত পৰি যাব, হয়নে নহয়? আজি মই অৱশ্যে তেখেতৰ সকলো কথা ক'বলৈ বিচৰা নাই। তেখেতৰ আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি যি অৱদান, সেই অৱদানৰ বিষয়ে চমুকৈ কেইটামান কথা তোমালোকক মনত পেলাই দিবলৈহে মই চেষ্টা কৰি এই ভিডিঅ'টো তোমালোকৰ কাৰণে পঠালোঁ। তোমালোকে শুনিবা দেই। অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যিসকল মহান ব্যক্তিয়ে তেওঁলোকৰ মহান অৱদান আগবঢ়াই থৈ গ'ল, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নাম সোণালী আখৰেৰে খুব সুন্দৰকৈ আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত লিখি থোৱা আছে। কিয়নো তেখেত আছিল অসমীয়া জাতীয় সংস্কৃতিৰ ত্ৰাণকৰ্তাস্বৰূপ আৰু অসমীয়া সংস্কৃতিৰ পূজাৰী। এইজন মহান মনীষীৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বৰ্তমান বাংলাদেশৰ ঢাকাত। সৰুৰে পৰাই তেখেত আছিল খুব প্ৰতিভাসম্পন্ন এটি শিশু আৰু তেখেতে নিজকে পৰিস্ফুট কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। 1917 চনত ঢাকা নগৰীত এখন উৰ্দু নাটকত এটা সৰু 10 বছৰীয়া ৰাজকোঁৱৰৰ ভাৱত অভিনয় কৰি অভিনয় জগতৰ পাতনি মেলাৰ লগতে সামাজিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল তেখেতে। সেই সামাজিক জীৱন আৰম্ভ হোৱাৰ পিছত তেখেত আৰু কোনোদিন উভতি চাব লগা হোৱা নাছিল। তেখেতে দিনক দিনে দুপে আগবাঢ়ি গৈ আছিল আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি অশেষ অৱদান আগবঢ়াই থৈ গৈছিল। তেওঁ নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কামতেই উৎসৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে। তেখেতৰ কবিতা, গল্প, উপন্যাস ৰচনাৰ কথা আমি সকলোৱে জানো। তেখেত এজন আছিল কলাৰ সাধক, সেইটো তোমালোকে জানা। অসমীয়া সংস্কৃত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। কিয়নো তেওঁৰ প্ৰতিটো গীত শ্ৰোতাৰ হৃদয়ত সজীৱ হৈ থাকে।
তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ। তেওঁৰ কিছুমান গীত অসমৰ প্ৰাকৃতিক পৰিৱেশক লৈ লিখা হৈছিল আৰু সেই গীতসমূহৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছিল। তোমালোকে মনত পেলোৱা সেই যে গীতটোই বিলতে হালিছে ধুনীয়া পুতুমি, ফুলনিত ফুলিছে ফুল। ইয়াৰ উপৰিও মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, আজি মন্দিৰৰ দুৱাৰ খোলা, বিশ্বৰে ছন্দে ছন্দে মহানন্দে, পৰজনমৰ শুভ লগনত আদিৰ দৰে কালজয়ী গীতসমূহ তোমালোকে নিশ্চয় জানা। এই গীতসমূহে সংগীত জগতখনক এটা আগুৱাই থৈ গ'ল। তেওঁ গীত আৰু কবিতাসমূহ সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীতসমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল। এই গীতসমূহৰ ভিতৰত অসমীয়া ডেকা দল, আই মোৰ ভাৰতী জননী আদি উল্লেখযোগ্য। ইয়াৰ উপৰি স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত আন বিপ্লৱী পথৰে যাত্ৰী কবিতাটিত বিপ্লৱী ভাৱধাৰা সম্পূৰ্ণ প্ৰকট হৈ পৰা দেখিবলৈ পোৱা যায়। স্বাধীনতা আন্দোলনৰ বতাহ ছাতিয়ে তেখেতক বাৰুকৈ কোবাই গৈছে। এই কথাটো আমি অনুভৱ কৰিব পাৰোঁ তেখেতৰ গানসমূহ যদি আমি শুনো, তেখেতৰ কবিতাসমূহ যদি আমি শুনো। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেখেতৰ সংগীতসমূহক ৰাভা সংগীত হিচাপে ঘোষণা কৰা হোৱা হৈছে আৰু আজিও আমি সেই গীতসমূহক ৰাভা সংগীত হিচাপে জানো। আৰু প্ৰতিজন অসমীয়াৰ অন্তৰত তেখেতৰ গীতসমূহে স্পৰ্শ কৰি আছে, কৰি থাকে। কেৱল সংগীত জগতখনতেই নহয়, এজন অভিনেতা হিচাপেও আমি তেখেতক জানো। তেজপুৰৰ বাণ ৰংগমঞ্চত তেখেতে নিয়মীয়াকৈ অভিনয় কৰিছিল। আৰু এই কথাও হয়তো তোমালোকে জানা, তেখেতে যাত্ৰা পাৰ্টিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও বোলছবি জগততো তেখেতৰ অৱদান কিন্তু কম নাছিল। এৰাবাটৰ হ'ল প্ৰতিধ্বনি আদিত তেখেতে অভিনয় কৰিছিল। জয়মতী নামৰ নাটকখনৰ নাম নিশ্চয় তোমালোকে শুনিছা। সেইখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া বোলছবি। তেখেতে সেই বোলছবিখনত নৃত্য পৰিচালনা কৰিছিল। হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত আপ্লুত হৈ তেখেতৰ সংগীত জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেখেতক কি সন্মান দিছিল তোমালোকৰ মনত নিশ্চয় আছে। এবাৰ তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত মুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। সেইটো অৱশ্যে 1939 চনৰ কথা। সেয়ে আজি আমি সকলোৱে তেখেতক কলাগুৰু হিচাপে জানো। এইজনা বৰেণ্য পুৰুষে কেৱল অভিনয় বা সংগীত চৰ্চাতেই ব্যস্ত থকা নাছিল। তেখেতে গল্প, উপন্যাস, অসমীয়া সমাজ সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ আদিও ৰচনা কৰিছিল। তেখেতে মিচিং কনেং নামৰ এখন উপন্যাস ৰচনা কৰিছিলে, তোমালোকে নিশ্চয় শুনিছা। ইয়াৰ উপৰি সোণপাহি, মামীৰ হাৰ, 20 বছৰ জেল, হিয়াৰ পোং, ফুংকা নামৰ বড়ো ভাষাত ৰচিত গল্প তেখেতৰ উল্লেখযোগ্য। গেঙনি ৰেঙনি নামৰ নাটকখন, অসমীয়া কৃষ্টিৰ চমুৱা ভাগ, অতীত অসম, মুক্তিৰ দেউল আদি নামৰ প্ৰবন্ধসমূহ তেখেতৰ অসমীয়া সংস্কৃতিৰ লৈ মূল অৱদান আছে। জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেখেতৰ মৃত্যুৰ কথা নিশ্চয় নিজে অনুভৱ কৰিছিল। সেয়ে হয়তো তেখেতে লিখিছিল, এই মোৰ শেষ গান, মোৰ জীৱন নাটুৰ শেষ ৰাগ। গানটো বৰ সুন্দৰ।
নহয়নে? সেয়াই যেন তেখেতৰ সেই গান আছিল। তেখেতে পাকস্থলীত হোৱা কৰ্কট ৰোগত অসমীয়া সংস্কৃতিৰ সাধক হিচাপে আৰু বেছিদিন জীয়াই থাকিবলৈ নাপালে। 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 তেখেতে ইহলীলা সম্বৰণ কৰিলে। তেখেতৰ মৃত্যুৰ দিনটোৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সকলোৱে তেখেতক স্মৰণ কৰোঁ, ৰাভা দিৱস হিচাপে পালন কৰি। আমাৰ সেইটো দিনটো খুব ভাল লাগে নহয়? আমি বিভিন্ন তেখেতৰ চৰ্চিত গান, কবিতা আদি আবৃত্তিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত যি অনুষ্ঠান পাতোঁ, সেই অনুষ্ঠানটো বৰ হৃদয়স্পৰ্শী হয়, আমাৰ সদায় মনত থাকি যায়। তেখেতে যিসমূহ অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানসমূহ আমাৰ মনৰ পৰা কোনেও মচিব নোৱাৰে। আমি হয়তো আমি তেখেতক স্মৰণ নকৰাকৈ আজিও থাকিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভৱিষ্যতৰ ধৰণী, গতিকে তেখেতৰ সৃষ্টিক জীয়াই ৰখাটো তোমালোকৰ অত্যন্ত জৰুৰী কৰ্তব্য। তোমালোকে যিমান পাৰা তেখেতৰ সৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰিবা বুলি আশা ৰাখিছোঁ। আৰু সেই আশাৰে আজি মই তেখেতৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ এই সৰু ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। ধন্যবাদ।